Welcome back to my YouTube channel SM Learning and Lifestyle. আজি আপোনালোকৰ বাবে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি নাঙল ফুল লৈ আহিছোঁ, অৰ্থাৎ নাঙলৰ সহায়ত কেনেকৈ ফুল উঠাব পাৰি আৰু সেই ফুল কাপোৰত কেনেকৈ বাচিব পাৰি সেয়া আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু তাৰ বাবে লাগিব দুটা নাঙল। আগৰ ভিডিঅ'টোত আপোনালোকৰ দেখুওৱা হৈছিলে আৰু এই নাঙল দুটা পেৰাচুট সূতাখিনি বান্ধি লোৱা মাৰিডালতে এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে ওলমি থকাকৈ বান্ধি ল'ব লাগিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চোৱা নাই, তেওঁলোকৰ বাবে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, গতিকে আগৰ ভিডিঅ'টো চাই ল'লে গোটেই কথাখিনি ভালকৈ বুজিব পাৰিব। সেই যিডাল মাৰিত আমি বৰ সূতাখিনি বান্ধি লৈছোঁ, সেই মাৰিডালত বান্ধিব নালাগিব, অন্য এডাল মাৰি ল'ব লাগিব আৰু সেইডাল মাৰিতে পেৰাচুট সূতাখিনি আৰু নাঙলকেইটা বান্ধি ল'ব লাগিব। আৰু ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ কেনেকৈ আমি চুঙা এটাত পেৰাচুট সূতাখিনি টানকৈ বান্ধি ল'ব লাগিব আৰু সেই চুঙাটো এডাল মাৰিত সোমোৱা কৰি ল'ব লাগিব আৰু মাৰিডাল দুই মূৰে বান্ধি ল'ব লাগিব। এয়া পেৰাচুট সূতাখিনিৰ লগত শালৰ সূতাখিনি কেনেকৈ পাহাৰৰ দৰে বান্ধিছিলোঁ, আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ, গতিকে প্লিজ আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব। প্ৰতিযোৰ সূতা প্ৰতিডাল পেৰাচুটত কেনেকৈ বান্ধিব লাগে আগৰ ভিডিঅ'ত আপোনালোকক দেখুওৱা হৈছে। এয়া পাহাৰৰ দৰে প্ৰতিযোৰ সূতা প্ৰতিডাল পেৰাচুটত বান্ধি লোৱা হৈছে। এতিয়া এইখিনি হৈছে ফুলৰ কাঠি, এডাল এডাল সূতা এটা এটা কাঠি, তাৰমানে এডাল সূতাতে এটা কাঠি থাকে। এইটো হৈছে এটা কাঠি। এই কাঠিটো এতিয়া আমি কেনেকৈ তুলিম আৰু কাপোৰত কেনেকৈ ফুল হ'ব সেই গোটেইখিনি আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন খুব সোনকালে আপোনালোকে লাভ কৰিব পাৰে। আৰু এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এয়া দুমূৰে দুডাল মাৰিত দুটা চুঙা ল'ব লাগিব আৰু চুঙা দুটা এইকাৰণেই লোৱা হয় যাতে অগা পিছা কৰিব পাৰি। এতিয়া আহোঁ কেনেকৈ ফুলটো তুলিব লাগে কাপোৰত। এয়া এটা কাঠি, এই কাঠিটো পেৰাচুট সূতাডাল দাঙি দিছোঁ আৰু তলৰ পেৰাচুট সূতাডাল দাং খাই গৈছে আৰু তাৰ মাজেদি ওপৰলৈ উঠি অহা দাং খাই অহা পেৰাচুটখিনি নাঙল দুটা ভৰাই দিলোঁ আৰু নাঙল দুটাই শালৰ সূতাখিনি দাঙি আনিছে। সেই ওপৰলৈ উঠা সূতাখিনি আৰু তললৈ পৰা সূতাখিনিৰ মাজেৰে এপাত চিৰি ভৰাই দিছোঁ। এয়া ওপৰলৈ উঠি গ'ল, মানে এয়া এটা কাঠি বচা হৈ গ'ল। দেখিলেনে ইমান কম সময়ৰ ভিতৰতে, মানে 1 মিনিটতে এটা কাঠি আমি বাচিব পাৰিলোঁ। তেনেহ'লে আৰু আমি জুপি শালত ফুল বচাৰ কিবা প্ৰয়োজন আছেনে? নিশ্চয় নাই। আপোনালোকে এই পদ্ধতি যদি শিকি লয় তেনেহ'লে খুব সহজতে ডাঙৰ হওক সৰু হওক ফুল খুব কম সময়তে সহজতে চকুৰে কষ্ট নপৰাকৈ বাচিব পাৰিব। আৰু এতিয়া মাকুটো চিৰপাত ফুলাই লৈ মাকুটো ভৰাই দিলোঁ আৰু এটা কাঠি এয়া হৈ গ'ল। এতিয়া মই গাৰ সূতা মাৰিম। গাৰ সূতা মানে যিটো ৰঙৰ সূতা বৈ আছোঁ সেই ৰঙৰ সূতাটো মাৰি দিছোঁ। দুবাৰ মাৰিছোঁ। দুবাৰ মাৰিলে ফুলটো অকণমান ডাঙৰ হয় আৰু যদি এবাৰ মৰা হয়, এবাৰো মাৰিব পাৰে, কিন্তু এবাৰ মাৰিলে ফুলটো অকণমান সৰু হয়, গতিকে মই দুবাৰ মাৰিলে ফুলটো অলপ ধুনীয়া দেখোঁ, সেইকাৰণে দুবাৰেই মাৰিছোঁ। এইবাৰ আৰু এটা কাঠি আপোনালোকৰ বাবে লৈ আহিছোঁ। যিহেতু এটা বুটা বাচিছোঁ, এই বুটাটো এফালহে আমি পেৰাচুট সূতাত তুলি লৈছোঁ। এইটো 2 নম্বৰ কাঠি। ওপৰৰ পৰা তললৈ সূতাখিনি নমাই আছোঁ, মানে কাঠিখিনি নমাই আছোঁ। সেই আগৰ দৰে নাঙলকেইটা ভৰাই ল'লোঁ, তাৰপিছত ওপৰলৈ উঠা সূতাখিনিৰ মাজেৰে তললৈ পৰা সূতাখিনিৰ মাজেৰে চিৰপাত ভৰাই দিছোঁ। কেতিয়াবা সূতাবোৰে অকণমান জোঁট মাৰি ধৰে, তেতিয়া বাঁহাতৰ আঙুলিৰে সূতাখিনি ফালি ল'ব লাগে, তেতিয়া ধুনীয়াকৈ বাটটো ওলাই পৰে। এয়া দুটা কাঠি, অৰ্থাৎ 1 মিনিটত এটা কাঠি, তাৰ 5 মিনিটত আন এটা কাঠি। খুব কম সময়তে আমি ফুল বাচিব পাৰোঁ।
এবাৰ এনেকৈ মাকুটো ভৰাই দিছোঁ। এই গোটেই পৰ্যায়টো পাবলৈ হ'লে মোৰ প্ৰথমৰ পৰা ভিডিঅ'খিনি চাব লাগিব। মোৰ এতিয়ালৈকে পাকচাম পাৰ্ট 1ৰ পৰা পাৰ্ট 5লৈকে এইকেইটা ভিডিঅ' যদি আপোনালোকে চায় তেতিয়াহে আপোনালোকে এই ভিডিঅ'টো ভালকৈ বুজিব পাৰিব বা নিজে কৰিব পাৰিব। গতিকে মই গোটেইখিনি ডেছক্ৰিপশ্যনত মই লিংক দি দিম। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4, পাৰ্ট 5লৈকে আপোনালোকে সেইখিনি চাই ল'ব পাৰিব। এতিয়া এইটো হৈছে 3 নম্বৰ কাঠি। দেখিছেনে ওপৰৰ পৰা আমি নমাই আছোঁ তললৈ আৰু এফালে যিহেতু বান্ধি লৈছোঁ গতিকে নেক্সট মানে পাছৰ ফালটো তেতিয়াহে সম্পূৰ্ণ বুটাটো হ'ব। পাছৰ ফালটো আপোনালোকে যদি বাচিব লাগে তেতিয়া আকৌ তলৰ পৰা ওপৰলৈ নিব লাগিব। ভিডিঅ'টো চাই থাকিব, আপোনালোকে চাই থাকিলেই বুজিব পাৰিব। এয়া 3টা কাঠি খুব কম সময়তে হৈ গ'ল। এয়া গোটাটোৰ এফালৰ শেষৰটো কাঠি এতিয়া এই বুটাটো এফাল হৈ গ'ল। এতিয়া সম্পূৰ্ণ কৰিবলৈ হ'লে আগতে যেনেকৈ ওপৰৰ পৰা তললৈ নমাইছিলোঁ এতিয়া তলৰ পৰা ওপৰলৈ নমাব লাগিব, উঠাব লাগিব। এনেদৰে গোটেই কাঠিখিনি বাছি গ'লোঁ। এয়া হৈ গ'ল আমাৰ এশাৰী বুটা। আৰু কি কাপোৰত কেনেকুৱা ফুল বাচিলোঁ, এই শাৰী অকল বুটা মই পটিৰ কাৰণেহে বাচিছোঁ। গতিকে কেনেকুৱা ফুল বাচিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ।